হাই গাইজ, আজি আমি আলোচনা কৰিম ডিজিপেৰ বিষয়ে। ডিজিপে কি আৰু ডিজিপেত কি কি ছাৰ্ভিচেছবোৰ আছে, কি কি সুবিধাবোৰ আছে সেই বিষয়ে আহক আমি ভিডিঅ'খন আৰম্ভ কৰোঁ। ডিজিপে হ'ল CSC বা কমন ছাৰ্ভিচ চেণ্টাৰ যে আছে তাৰে এটা এপছ। ডিজিপেৰ জৰিয়তে তাতে ট্ৰেনজেকশ্যন কৰিব পৰা যায় আৰু নতুনকৈ ডিজিপে মাইক্ৰ' ATM লঞ্চ কৰিলে। আগতে APS বা আধাৰ এনাবল পে'মেণ্ট ছিষ্টেম যিটো আছিল, আধাৰ কাৰ্ড নাম্বাৰেৰে বেলেঞ্চ উঠোৱা, বেলেঞ্চ চেক কৰা, এইবোৰ ছাৰ্ভিচেছ ইয়াতে কৰিব পৰা যায়। কিন্তু ডিজিপেত বিশেষকৈ বেচিকেলি ইহঁতৰ মানে CSC কমন ছাৰ্ভিচ চেণ্টাৰে যিবিলাক প্ৰজেক্ট লঞ্চ কৰে, যেনেকুৱা PMG দিশা আছে, টেলিল' আছে বা তেনেকুৱা ইকনমিক চেন্সাছ আছিল, এই প্ৰজেক্টবিলাকৰ যিবিলাক পে'মেণ্ট থাকে ডিজিপেৰ জৰিয়তে সিহঁতে কৰে। CSC ৱালাই বা কমন ছাৰ্ভিচ চেণ্টাৰৱালাক যিবিলাক আছে ব্যক্তি, সেইসকলক ডিজিপেৰ থ্ৰুদি বেলেঞ্চবিলাক উঠোৱাৰ এটা সুবিধা কৰিছে। আগতে কমন ছাৰ্ভিচ চেণ্টাৰ বা CSCৰ ৱালেটত বেলেঞ্চবিলাক দিছিল, কিন্তু ভালে কিছুমান দিনৰ পৰা ডিজিপেত বেলেঞ্চবিলাক সিহঁতে দি দিয়ে কোম্পানীৰ পৰা, মানে CSCৰ মেইন কোম্পানীৰ পৰা বা গভৰ্ণমেণ্টৰ পৰা ডিজিপেত দি দিয়ে। তো ইয়াৰ পৰা CSC ৱালাই ছেটেলমেণ্ট কৰি ল'ব পাৰে নিজৰ একাউণ্টত, বা পে' আউট কৰি বা মুভ টু বেংক কৰি, আন নাইবা DMT বা ডমেষ্টিক মানি ট্ৰান্সফাৰ কৰি নিজৰ বা যিকোনো একাউণ্টত ল'ব পাৰে। তো গতিকে আমি এই ডিজিপেখন লগ ইন কৰি চাওঁ ইয়াৰ ভিতৰত কি কি ফিচাৰ্ছ আছে, আমি সেই বিষয়ে লাইভ ভিডিঅ' চাই লওঁ। তো ইয়াতে প্ৰথমতে ফাৰ্ষ্ট টাইম যদি যাৰ মানে ডিজিপে এপছখন ইনষ্টল নাই, প্লে ষ্ট'ৰত গৈ ডিজিপে বুলি চাৰ্চ কৰি ইনষ্টল কৰি ল'ব। কৰি লোৱাৰ পিছত চাইন ইন কৰিবলৈ দিব প্ৰথমতে। তো এইটো OTP লৈ চাইন ইন কৰি ল'ব। তাৰপিছত এনেকুৱা ছিষ্টেম আহিব, যিটো বৰ্তমান মোৰ স্ক্ৰীণত আপোনালোকে চাই আছে। তো ইয়াতে প্ৰথমতে ওপৰত নাম লিখা থাকিব, মানে যিজনৰ CSC ID ইয়াতে লগ ইন কৰিব তাৰ। তো তলত CSC ID টাইপ কৰিবলৈ দিব। তো মই CSC IDখন টাইপ কৰি আছোঁ। তো CSC IDখন ইয়াতে মই টাইপ কৰি আছোঁ। তো CSC IDখন মোৰ টাইপ কৰা হৈ গ'ল। তলত ইয়াতে ডিক্লেৰেশ্যন ফৰ মানে ইয়াতে টিক মাৰ্ক দিব লাগিব। টিক মাৰ্ক দিয়াৰ লগে লগে ফিংগাৰ প্ৰিণ্টৰ অপশ্যনটো আহি পাব, ইয়াতে আহি যাব। ইয়াতে স্কেন কৰিব লাগিব বায়'মেট্ৰিক, নিজৰ ফিংগাৰ প্ৰিণ্ট। তো আগতে মৰফো নহ'লে মন্ত্ৰা বা ষ্টাৰটেক যিকোনো বায়'মেট্ৰিক আগতে লগাই ল'ব লাগিব মোবাইলত। তো ইয়াতে মই ক্লিক কৰিলোঁ। ফিংগাৰ প্ৰিণ্টৰ লাইটটো জ্বলি উঠিলে মই আঙুল লগাই দি দিলোঁ। দিয়াৰ লগে লগে ছাকচেছফুলি হৈ গ'ল ফিংগাৰ প্ৰিণ্ট ছাকচেছফুলি হৈ গ'ল। ইয়াতে তিনিটা অপশ্যনত আপুনি লগ ইন কৰিব পাৰে। এটা হ'ল গেট OTP অন মোবাইল, মানে CSCৰ লগত যিখন ৰেজিষ্টাৰ মোবাইল আছে তাতে OTP পঠাই আপুনি লগ ইন কৰিব পাৰে ইয়াতে। আৰু এটা আছে ভেলিডেট ইউজিং চিকিউৰ কোড, ইয়াতে মানে চিকিউৰিটি কোড এটা পঠাব, সেই জৰিয়তে কৰিব পাৰে। আৰু এটা আছে গেট OTP অন CSC এপছ, আৰু CSC এপছ বাই যে ডিজিপেত OTP যাব এপছত, সেই হিচাপতে আপুনি লগ ইন কৰিব পাৰে। তো মই গেট OTP অন মোবাইলত ক্লিক কৰিলোঁ। জেনেৰেট OTP অন মোবাইল ক্লিক কৰিব লাগিব। ইয়াতে জেনেৰেট OTP অন মোবাইলত ক্লিক কৰিলোঁ। কৰাৰ লগে লগে OTP চেণ্ড হৈছে। চাওক, OTP চেণ্ড টু ৰেজিষ্টাৰ মোবাইল নাম্বাৰ, ইমান ফাৰ্ষ্টত দুটা আৰু লাষ্টত দুটা মোবাইল নাম্বাৰ দিয়া আছে। ইয়াতে ক্ল'জত ক্লিক কৰিলোঁ। কৰাৰ পিছত OTP আহি গ'ল। এতিয়া OTPৰ ঠাইত OTP আমি মাৰি দি দিম 734306। তো OTPও আমাৰ মাৰা হৈ গ'ল। এতিয়া ভেৰিফাই OTPত আমি ক্লিক কৰিব লাগিব। তো ভেৰিফাই OTPত ক্লিক কৰিলোঁ। কৰাৰ লগে লগে আমাৰ ডিজিপে অ'পেন হৈ গ'ল। এতিয়া ডিজিপেত চাওক, অ'পেন হোৱাৰ লগে লগে এনেকুৱা দেখা পাব যে এই বস্তুবিলাক বা এই ছাৰ্ভিচবিলাক ইয়াতে প্ৰথমতে আছে উইড্ৰ, কাৰ্ড পিন, এই কাৰ্ড পিনটো নতুনকৈ আহিছে, বেলেঞ্চ, মিনি ষ্টেটমেণ্ট, পাছবুক, আৰু এটা আছে পে' আউট। তো গতিকে আমি চাব লাগিব উইড্ৰল হ'ল মানে আধাৰ কাৰ্ড নাম্বাৰেৰে যিবিলাক কাষ্টমাৰৰ একাউণ্টৰ লগত নিজৰ আধাৰ কাৰ্ড লিংক আছে, সেই কাষ্টমাৰৰ এই উইড্ৰ অপশ্যনৰ থ্ৰুদি আপুনি আধাৰ কাৰ্ডৰ নাম্বাৰেৰে বেলেঞ্চ উঠাব পাৰিব। উইড্ৰত ক্লিক কৰিলে এনেকুৱা আহিব। চাওক, প্ৰথমতে বেংক ছিলেক্ট কৰিবলৈ দি দিব।
যি কাষ্টমাৰৰ যি বেংক হয় আগতে বেংকটো আপুনি সিলেক্ট কৰি লৈ ল'ব। ধৰা হ'ল এজন কাষ্টমাৰৰ এক্সিছ বেংক হয়, এক্সিছ বেংক সিলেক্ট কৰা হৈ গ'ল। তাৰপিছত ইয়াতে কাষ্টমাৰৰ মোবাইল আধাৰ কাৰ্ড নাম্বাৰ মাৰিব লাগিব বা ভাৰ্চুৱেল আইডি, আধাৰ কাৰ্ডৰ 16 ডিজিটৰ এটা ভাৰ্চুৱেল আইডি হয়, সেইটো মাৰিলেও হৈ যাব। তাৰপিছত তলত এমাউণ্ট মাৰিব লাগিব, এমাউণ্ট মাৰি ইয়াতে ক্লিক কৰিলে বেলেঞ্চ উইথড্ৰল হৈ যাব। বেক কৰিলোঁ। নেক্সট অপশ্যন হ'ল কাৰ্ড পিন। কাৰ্ড পিনটো হ'ল মাইক্ৰ' ATM যিটো লঞ্চ কৰিছে নতুনকৈ ডিজিপে বা CSC। তো সেই মাইক্ৰ' ATMত দুটা অপশ্যন আছে, কেছ উইথড্ৰল আৰু বেলেঞ্চ ইনকুৱাৰী। ওপৰতো হ'ল কেছ উইথড্ৰল, তলতো হ'ল বেলেঞ্চ ইনকুৱাৰী। তো ইয়াতে কেছ উইথড্ৰলত মাৰি কাষ্টমাৰৰ মোবাইল মাৰি এমাউণ্ট মাৰি মানে আগতে প্ৰিপেইড ডিভাইচটো ইয়াতে কানেক্ট কৰি লৈ ষ্টাৰ্ট ট্ৰানজেকশ্যন কৰিলে বেলেঞ্চটো উঠি যাব। মিনিমাম 100 টকা উঠাব পাৰে উইথড্ৰলত। আৰু বেলেঞ্চ ইনকুৱাৰী যদি কৰিব বিচাৰে, বেলেঞ্চ ইনকুৱাৰীত সিলেক্ট কৰি মোবাইল নাম্বাৰ টাইপ কৰি ষ্টাৰ্ট ট্ৰানজেকশ্যনত মাৰিলে বাছ বেলেঞ্চ ইনকুৱাৰী হৈ যাব। তো আমাৰ থাৰ্ড অপশ্যনটো হ'ল বেলেঞ্চ। বেলেঞ্চটো হ'ল আধাৰ কাৰ্ডেৰে বেলেঞ্চ চেক কৰা। চাওক ইয়াতে কাষ্টমাৰৰ প্ৰথমতে বেংক একাউণ্ট সিলেক্ট কৰিবলৈ দিছে, কোন বেংকৰ মানে আপুনি বেলেঞ্চ চেক কৰিব খুজি আছে, যেনেকুৱা এয়াৰটেল পে'মেণ্ট বেংক হওক বা ইউকো বেংক হওক বা SBI হওক, যিকোনো বেংক হওক কাষ্টমাৰৰ এইটো সিলেক্ট কৰি লৈ ল'ব। তলত কাষ্টমাৰৰ আধাৰ কাৰ্ড নাম্বাৰ মাৰি ইয়াতে টিক মাৰ্ক দি ফিংগাৰটো ল'লে লগে লগে বেলেঞ্চখন চেক হৈ যাব। ফ'ৰ্থত আছে মিনি ষ্টেটমেণ্ট। আধাৰ কাৰ্ড নাম্বাৰেৰে কাষ্টমাৰৰ যিকোনো বেংকৰে ষ্টেটমেণ্ট মানে মিনি ষ্টেটমেণ্ট ডাউনলোড দিব পাৰে। ইয়াতেও ছেম আগতে প্ৰথমতে বেংক ইয়াতে সিলেক্ট কৰি লৈ ল'ব। তাৰপিছত নেক্সটত কাষ্টমাৰৰ আধাৰ কাৰ্ড নাম্বাৰ মাৰিব আৰু ইয়াতে টিক মাৰ্কটো দি ডিক্লেৰেশ্যনত টিক মাৰ্ক দি ইয়াতে স্কেন কৰিলে ফিংগাৰ প্ৰিণ্ট লগালে মিনি ষ্টেটমেণ্ট ডাউনলোড হৈ যাব। তাৰপিছত আছে পাছবুকত যায় উইথড্ৰল বা পে আউট বা যিটো মুভ টু বেংক ছেটেলমেণ্ট কৰা হয় বা মাইক্ৰ' ATMৰে ট্ৰানজেকশ্যন যিমান কৰা হয়, এই ডিটেইলছবিলাক ইয়াতে চাব পাৰে। উইথড্ৰলত ক্লিক কৰা আছে, আপুনি দিনত বা তাৰ আগতে বা প্ৰিভিয়াছ ডেজ কিমান আপুনি লেনদেন কৰিছে গোটেইবিলাক ইয়াতে চাব পাৰে। আপুনি পে আউট কিমান কৰিছে ডিটেইলছ ইয়াতে চাব পাৰে। কোন ডেটত চাব বিচাৰে সেই ডেটবিলাক ইয়াতে চিলেক্ট কৰি লৈ ল'ব। ডেটবিলাক চিলেক্ট কৰি তাতে ক্লিক কৰিলে আহি যাব আপুনি কোন তাৰিখত কিমান পে আউট কৰিছে। আৰু কাৰ্ড পিনত মানে কোন তাৰিখত কিমান আপুনি ট্ৰানজেকশ্যন কৰিছে মাইক্ৰ' ATMৰে সেই ডিটেইলছবিলাক ইয়াতে শ্ব' হ'ব। আৰু লেজাৰত যদি ক্লিক কৰে, লেজাৰত ক্লিক কৰিলে চাব যে যিমান কমিশ্যন পাতি সোমায়, PMG দিশা হওক, টেলিল হওক বা ইকনমিক চেঞ্চাছৰ হওক, ইয়াতে গোটেইবিলাক সোমাই আছে। আপুনি চাব পাৰি আছে যে স্ক্ৰীনটো আপুনি চাওক যে ৰিচেণ্টলি 23 তাৰিখ 3 মাহ 2021 726 ৰুপিজ ইয়াতে ক্ৰেডিট হৈছে টেলিলৰ। তো আৰু তলৰ পিনে চাব পাৰে যে চাওক 21 তাৰিখ 3 মাহ 2021 আমি মুভ টু বেংক কৰিছোঁ 5,405 টকা, 5,400 কৰিছোঁ। 5 টকাটো একচুৱেলি চাৰ্জেছ লৈছে ছেটেলমেণ্ট কৰাৰ বা পে আউট কৰাৰ যিটো চাৰ্জেছ 5 টকা লৈছে। ইয়াৰ আগতে পইচা সোমাইছে চাওক PMG দিশাৰ, এইটো সোমাইছে ফেব্ৰুৱাৰীৰ মাহৰ বেলেঞ্চটো সোমাইছে, কিন্তু 12 তাৰিখ 3 মাহ 2021 সোমাইছে 5,359 টকা সোমাইছে। তো এইটো চাব পাৰে। তলৰ পিনে আৰু আছে ইকনমিক চেঞ্চাছৰ 1,817 টকা সোমাইছে, এইটো সোমাইছে আপোনাৰ 3 তাৰিখ 3 মাহ 2021। এইবিলাক এই লেজাৰত গোটেইবিলাক চাব পাৰে পাছবুকত। তাৰপিছত নেক্সট অপশ্যনটো হ'ল পে আউট। পে আউটটো হ'ল ছেটেলমেণ্ট কৰা, মানে এই কাষ্টমাৰৰ যিমান মাইক্ৰ' ATM দি হওক বা আধাৰ কাৰ্ডেৰে হওক যিমান বেলেঞ্চ ইয়াতে উইথড্ৰল হ'ব গোটেইবিলাক বেলেঞ্চ আপুনি নিজৰ একাউণ্টত ইয়াতে ল'ব পাৰে ছেটেলমেণ্ট কৰি বা পে আউট কৰি বা মুভ টু বেংক কৰি। ইয়াতে পে আউট কৰিবলৈ লগা হ'লে CSC ID মাৰিব লাগিব, নেক্সটত এমাউণ্ট মাৰিব লাগিব, কিমান আপুনি এমাউণ্ট মানে পে আউট কৰিব বিচাৰে। আৰু তলত তাৰপিছত NFT বা IMPS দুটাৰ এটা অপশ্যন সিলেক্ট কৰিব লাগিব। যদি IMPS কৰে তেনেহ'লে বেলেঞ্চটো ইনষ্টেণ্টলি আপোনাৰ একাউণ্টত আহিব ডিজিপে ৱালেটৰ পৰা। আৰু যদি NFT কৰে তেনেহ'লে 24 আৱাৰ্ছৰ ভিতৰত যিকোনো এটা সময়ত বেলেঞ্চটো আহি পাব। এতিয়া 1 ঘণ্টাতো সোমাব পাৰে, আধা ঘণ্টাতো সোমাব পাৰে বা 4 ঘণ্টাতো সোমাব পাৰে বা 24 ঘণ্টাৰ ভিতৰত যিকোনো এটা টাইমত ক্ৰেডিট হৈ যাব বেলেঞ্চটো। তো এইখিনি আমাৰ
তো ভিডিঅ'খন বেছি আৰু দীঘল নকৰোঁ, ইয়াতে ভিডিঅ'খনৰ সামৰিম আৰু। তো থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।